Welcome to a fresh new vlog. Guys, আজি হৈ গ'লগে মহাশিৱৰাত্ৰি। আমি গৈ আছো আজি শিৱৰাত্ৰি প্ৰথম দিনাখন। সো আজি আমি গৈ আছো মেলা চাবলৈ। আকাশী গংগা যোৱাবাৰো দেখুৱাইছিলোঁ, এবাৰো দেখুৱাম আপোনালোক চবকে। এতিয়া আমাৰ লগত আৰু এজন আহিব বিশিষ্ট অতিথি বুলি নকওঁ, ব্লগাৰে হয়, ইমদাদ ব্লগ। দাদাই মাতিলে আৰু আমি এতিয়া সকলো যাম মেলাত। গৈ গৈ কি হয় দেখুৱাম। বলক বলক। অসীম দাই মানে ভাং খাই লৈছে, সেইকাৰণে সেই মাতটো এনেকুৱা হৈ গ'ল। আমি যোৱাই নাই, যাওঁহে। গৈ পেলাই বোলে আজি অসীম দাই বোলে লাডু খাব আৰু ঘোটা খাব। এনে কৈছোঁ, ঘোটা চোটা নাখায়, আপোনালোকেও নাখাব। বন্ধুসকল, আমি আহি পাই গ'লোঁ। গৈ আছোঁ ভিতৰলৈ, পূজা আছে। আমি বৰ্তমান ইয়াত দেখিছে নাই আমাৰ মেইন ছাৰ। অ' ছাৰ, অঁ বাবা মনে মনে আছে যে। মনে মনে আছে, মানুহ ইমান নাই প্ৰথম দিন যিহেতু, সেইকাৰণে মেলা কেইদিন কৈ দিয়ক। 18, 19, 20 আৰু 21 ফেব্ৰুৱাৰীলৈকে হ'ব। মজা কেতিয়া হ'ব? মজাটো কেতিয়া হ'ব? আজি ইমান মানুহ নাই, যিহেতু প্ৰথম দিন, গতিকে ইমান এটা মানুহ নাই। কাইলৈ আৰু পৰহিলে পূৰা মানুহ একদম এইফালে সোমাব নোৱাৰিব। আপোনালোকে এইটো ৰাস্তাতে দেখিছে। আহে যদি আমাকো লগ পাব। এইটো বহুত ডাঙৰ মিছা কথা। আমি ইমান দিন নাথাকোঁ, লাষ্টৰ দিনা আহিম এপাক আকৌ এবাৰ চাবলৈ। হেলমেট লৈ আহিব। ইমদাদাই যিটো দৌৰ খালে আজি, মোকো মাৰিলেহেঁতেন। মই পিছত আছিলো, ই চলাই হেলমেট চেলমেট লৈ আহিব। হেলমেট লৈ আহিব। আৰু ষ্টাইল মাৰি হাতত লৈ নুফুৰিব, লাঠি কোব খাব যেনেকৈ মই খাইছোঁ। মই পিছততো মই আছিলো, আপুনি ড্ৰাইভিং কৰি আছে। ইটো বাচিলে, ই পিছত আছিলে, ই খোৱা নাই, নহ'লে ইয়াক মাৰিলেতো হ'ল। ত' গাইজ, প্ৰথম দিনাখন হ'লেও মানুহ যথেষ্ট সংখ্যক আজি আহিছে। তাৰপিছত দোকানবিলাকো বহিছে ভালকৈ। ফাৰ্ষ্ট অফ অল ছোৱালীৰ কাৰণে ফুচকা দোকান আহিছে, মানে আহিলে খাবলৈ পাৰিবা, লাগিলে আমিও খাম। সেইখন পাহাৰ। কাম নকৰে। 5G মোবাইল আছে, কাম কৰে। আজি ইমান মানুহ হোৱা নাই, তথাপিও আমিতো মানুহ ন, আমি আহিছোঁ আৰু। চব আহি পেলাই এতিয়া ফটো চটো লাগি আছে। ময়ো মাৰিছোঁ, দুখনমান মাৰিলোঁ, জানি ইমান ভাল হোৱা নাই। ভাল লাগিছে কিবা আজি মেলালৈ আহি পেলাই ফটো মাৰিলে কিবা লাগে। ফটো মাৰি লওক, তাৰপিছত দেখুৱাই আছে আপোনালোকৰ। ৰ'ব ভালকৈ। মেলাও আছে, চব দেখুৱাই আছে আপোনালোকে। এই পিছফালে মন্দিৰ। গাইজ, আহি পালোঁ এতিয়া আকাশী গংগা মেইন আকৰ্ষণ, যোনটো মানে হ'ল আকাশী গংগা, মানে আকাশৰ পৰা নামি অহা গংগা। জলপ্ৰপাত এটা আছে। পানীখিনি ক'ৰ পৰা আহিছে, বহুত ওপৰ পৰা ইমান ধুনীয়া লাগে। সেই জলপ্ৰপাতটো, আপোনালোকে আহিলে চাব পাৰিব। এইটো মানে আমাৰ মানে হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত এটা বেষ্ট পিকনিক স্থলী হয় আকাশী গংগা। ইয়ালৈ আহিব পাৰে আপোনালোকে, ভাল, একদম বহুত ধুনীয়া পাব আহি। পূৰা এইফালে পাহাৰ আছে বহুত। যিয়ে কয় যিয়ে নকওক, এই হেলমেটটো লৈ আহিব দেই। অঁ, এইটো গাইজ আকাশী গংগা মেইন আকৰ্ষণ এইয়া, এই জলপ্ৰপাতটো। এইটো দেখিছে, মানে এইখিনিলে আহি পাওঁতে একদম গাটো কিবা ঠাণ্ডা লাগি গৈছে। ইমান ঠাণ্ডা উপলব্ধি হৈছে, জেকেটটো কিয় নানিলে। অঁ, আপোনালোক আহিব, বহুত ধুনীয়া প্লেচ, চাওক না। এইফালে এইটো মন্দিৰ, তাত এইফালে পাহাৰ, একদম ধুনীয়া পিকনিক স্থলী আৰু আহিব আপোনালোকে। আৰু এতিয়া
কাইলৈ পৰহিলৈকে আছে আৰু তাৰ পিছদিনাখনো আছে 3 দিন হ'ব মেলা আহিব এই পানীটো ক'ৰবাত বৈ আহিছে আপোনালোকে ইমদাদ ব্লগ চালে গম পাই যাব ইমদাদ দাই কৈছে বৰ্তমান ক'ৰ পৰা পৰিছে কিবা এটা কৈছে মেলাৰ বজাৰ দেখাম আপোনালোকক এটা হৈছে বজাৰে বজাৰ কি লাগে আপোনালোকক যি কি লাগে চব পাব হোটেলৰ লাইন সেইটো মেলা আহিলে খোৱা বোৱাটো মেইন হয়নে নাই ফ্ৰী নিদিয়ে দেই অঁ পইচা দি খাব লাগিব দেখিছেনে হোটেলেই হোটেল বহুত হোটেল আছে খাই যাব পাৰিব আহিলে মেলাৰ পৰা আপোনালোকে অলপ এফালে আহিলে পাব এইটো এটা আপোনালোকৰ কাৰণে নতুন ফেচিলিটি নৌকা বিহাৰ বুলি লিখা আছে ইয়াত আপোনালোকে পুখুৰীটোত নাও দেখিছে নহয় ইয়াত উঠি পেলাই ঘূৰিব পাৰিব টিকেট ছিষ্টেম আৰু ন টিকেট ছিষ্টেম 30 টকা টিকেট 30 টকা আৰু আহি আপোনালোকে ইয়াত ঘূৰিব পাৰিব দেখিছে কিমান ডাঙৰ পুখুৰীটো এইফালে পাহাৰ ইয়াত A few moments later. গাইজ আহিলোঁ হয় প্ৰথম দিনাখনে আহিলোঁ হয় কিন্তু নট বলটো কিবা টাইট কৰিহে আছে এতিয়ালৈকে হোৱাই নাই এইটো মদ কাগজ কাইলৈ আহিম বাৰু এইটো দেখুৱাম ভালকৈ আপোনালোকক হয়তো চকৰি দেখিছেনে নাই জানো সেইটো এইবিলাক মানে আজি ইমান ভালকৈ ইমান হোৱা নাই কাইলৈ হ'বহে আজি কিবা নট বলটোহে টাইট কৰি আছে আহিলোঁ যেতিয়া চাই যাওঁ সেয়া সেইটো এটা আকাশী যাম একেবাৰে যেতিয়া ওপৰত যাব আকাশ দেখা পাব আপোনালোকে কোনটো এইফালে আহক কোনটো দেখুৱাই দিয়ক কোনটো 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 এইটো বোলে আকাশী যাম অসীমদাৰ মতে পাইছে চকৰি হয় এইটো চকৰি এই বস্তু দেখিছেনে এইটো হৈছে টাইটেনিক জাহাজখন বুলি ভাবিছে নেকি সেইখন নহয় দেই এইটো এই মালটোৰ নাম হৈছে টাইটেনিক এই দেখিছে চালোঁ বহুত এতিয়া ভাল চাহৰ সন্ধানত আহি বহিছে এখন হোটেলত তাতে আমাৰ ইমদাদাল আহিছে ভাল চাহৰ সন্ধানত জানো এতিয়া চাহ তাহ খাই যামগৈ আৰু হ'ল আৰু কিমান মেলা চাই ন সন্ধিয়াও হ'ল এইফালে বতাহো মাৰি আছে ঠাণ্ডা যামগৈ আৰু এতিয়া চাব ব্লগটো কেনেকুৱা পায় জনাব কমেণ্টত ক'ব কেনেকুৱা লাগিছে অলপ চলপ কৰি ল'ব পেজ চেজবোৰ ইমদাদা এইটো হ'ব ৰাতিৰ ভিউ